বাপু বুলি মাতানা মাতি নিজক সোধানা তুমি মোৰ এই মনোজনী হয় নহয় বুকুৰে আমঠু তুমি এই সকলো নিজকে দেখো তোমাৰে মাজত পাহি সপোনত তুমি আলহী ৰোদালি দি থকত তুমি তুলসী মৰিগাঁৱত উপস্থিত ৰত্নাকৰ ৰাইজৰ বিপুল সমাদৰ লাভ কৰা জনপ্ৰিয় বোলছবি ৰত্নাকৰৰ এবছৰ হ'ল। ৰত্নাকৰৰ এবছৰ হোৱাত জনপ্ৰিয় অভিনেতা যতীন বৰাই হাতত লৈছে শলাগ ল'বলগীয়া পদক্ষেপ। সেয়েহে তেখেতে উপস্থিত হৈছেহি মৰিগাঁও জিলাৰ কুহতলি গাঁৱত। তেখেতৰ এই পদক্ষেপত ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে। মৰিগাঁও জিলাৰ কুহতলিৰ চালচিঙাবৰী গাঁৱৰ ভাস্কৰ্য শিল্পী নবীন সেনাপতিক তেখেতে সম্বৰ্ধনা জনায়। সকলোৰে মৰমৰ তেওঁ যি কলা সংস্কৃতিৰ প্ৰতি যি দায়িত্ব বা যি কৰ্মৰাজি কৰিছে তাৰ বাবে লগতে তেওঁ এটা মানে অৰিহণা এটা যে এটা মানে বৰঙণি হিচাপে বা যিমানখিনি পৰা যায় সাধ্য অনুসাৰে আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে আৰু এখন তেওঁক মানপত্ৰ প্ৰদান কৰা হৈছে জেবি প্ৰডাকশ্যনৰ তৰফৰ পৰা। নবীন সেনাপতি অকণমান যাতে লাগিলে অকণমান পঢ়ি দিওঁ নেকি সম্পূৰ্ণ হ'ল। সেই উপলক্ষে আমি অসমৰ বিভিন্ন প্ৰান্তত প্ৰায় 33জনৰ ওপৰত শিল্পী, লোকশিল্পীয়ে হওক বা ভাস্কৰ্য শিল্পীয়ে হওক বা মৃৎশিল্পীয়ে হওক, থলুৱা বাদ্য শিল্পীয়ে হওক, অভিনয় ক্ষেত্ৰত জড়িত শিল্পীয়ে হওক বা সংগীতৰ লগত জড়িত শিল্পীয়ে আমি সকলোকে আমি আজিৰ দিনটোত তেওঁলোকক ৰত্নাকৰৰ জেবি প্ৰডাকশ্যনৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জনাইছোঁ। আমি আহি মৰিগাঁৱত আৰু যিসকলক মই ব্যক্তিগতভাৱে তেওঁলোকক যাব নোৱাৰিলোঁ ইয়াৰ পৰাই তেখেতসকলক সেৱা জনাইছোঁ। মই আজি আহি আমাৰ মৰিগাঁৱৰ ইয়াতে নবীন সেনাপতি দেৱক আমি সম্বৰ্ধনা জনালোঁ। তেখেতে ভাস্কৰ্য মৃৎশিল্পী সুন্দৰ কাম কৰিছে। তেখেতৰ ঘৰলৈ আহি আমি সম্বৰ্ধনা জনালোঁ। অনাগত দিনত এনেকুৱা প্ৰচেষ্টা আমি কৰি যাম হাতত।
আগত কিবা চিনেমা ৰিলিজ কৰাৰ পৰিকল্পনা নিশ্চয় জে বি প্ৰডাকশ্যনৰ তৰফৰ পৰা আমি অনাগত অতি সোনকালে আমি এখন ছবি আৰম্ভ কৰিম যিটো এতিয়া পৰিৱেশটো এনেকুৱা নহয় ক'ভিডে এটা চিটুৱেশ্যনত শ্বুটিং কৰাটো সম্ভৱ নহয় লাহে লাহে এতিয়া শ্বুটিং আৰম্ভ হ'ব ধৰিছে আমি এনেকৈ শ্বুটিং অতি সোনকালে জে বি প্ৰডাকশ্যনৰ তৰফৰ পৰা ছবি কৰিম একেটা অনুভৱটো আপোনালোকে লগ কেনেকুৱা পাইছে এতিয়া নকৰোঁ আজি নাই আজি নালাগে আজি যিহেতু মই এনেকুৱা এটা শিল্পীজনৰ মনৰ কথা আপোনালোকে কওক আমিতো কৈ থাকিম একেটা মনৰ কথা এই পদক্ষেপে মই হীৰকজ্যোতিয়ে তেখেতলৈ জনালোঁ অলেখ শুভকামনা